হেল্ল' এভৰিৱান, কেনেকৈ আছে আপোনালোকে? আশা কৰিছোঁ আপোনালোকে ভালে আছে। তো মই আজি আহিছোঁ ঢলাজান টি ষ্টেটৰ যিটো এইটো হস্পিটেল হয়, ইয়াতে পাব্লিক হেল্থৰ কিবা ডক্টৰ আহিছে। তো মই ইয়াতে আহিছোঁ। দেখুৱাম আপোনালোকক কেনেকৈ দেখি পাইছে গাইজ, ইমানে ভিৰ হৈ আছে। এইফালে ডক্টৰ বহি আছে। দেখি পাইছে? তো এতিয়া মোৰ যাবলৈ হ'ল। আমাৰ ল'ৰাটোৱে এইটো বদমাছ কৰি আছে। আমাৰ ল'ৰাটোৱে এইটো বদমাছ কৰি আছে। আমাৰ ল'ৰাটো যিহেতু এনেকৈ একো প্ৰব্লেম নাই, মই কালিয়ে ডক্টৰ দেখাইছোঁ, সেইটো কাৰণে এতিয়া দেখুওৱা নাই, অকল মোৰ কাৰণেই দেখুৱালোঁ। এতিয়া মই যাবলৈ ওলাইছোঁ ঘৰলৈ। তো গাইজ, আমি আহি পালোহি ঘৰলৈ। এতিয়া মই সিজাম ভাত। আৰু আমাৰ ল'ৰাটো জানো এইফালে কি কৰিছে। ভণ্টি এজনী আহিছে, খেলি আছে ভণ্টিৰ লগত। এইফালে এইটো চা বদমাছ কৰিছে। পাপা চাই দিয়া, হাই কৈ দিয়া। আমাৰ ল'ৰাটো বদমাছ কৰি আছে। মই সিজাম এতিয়া ভাত। তো মোৰ ভাত হৈ গ'ল। তো আজি একো নবনাওঁ, সুদা ভাতে খাম। আজি কেনেকুৱা লাগে খাই চাম আচাৰৰ লগত। তো এতিয়া আমি উলিয়াই খাম ভাত। তো গাইজ, আমি এতিয়া ভাত খাব লৈছোঁ, দুপৰীয়াৰ সাঁজ। দেখি পাইছে আমাৰ ল'ৰাটো হাঁহ লাগিব বগৰীখিনি জ্বলা আছে। তো আমি খাইছোঁ সুদা ভাত। এইটো আচাৰ আছে, বগৰী আচাৰ, আৰু এইটো অকণমান কবি ভাজি ৰাতিপুৱাৰ আছিলে, আৰু এইখিনি ভাত। এতিয়া আমি খাম, মোৰ ল'ৰাটো আৰু মই। আমি খাই ল'ম ভাতখিনি, তাৰপিছত গাইজ আমাৰ খানা চানা খোৱা হৈ গ'ল। এতিয়া মই ল'ৰাটোক শুৱাম অলপ সময়, কাৰণ শুবলৈ সময় হৈছে। ল'ৰাটো টোপনিও ধৰিছে খুব। ফেনটো চলাই দিছোঁ, আৰু এতিয়া শুৱাম ল'ৰাটোক। তাৰপিছত ময়ো শুম অলপ সময়। তাৰপিছত দেখুৱাম মই কি কৰোঁ কি নকৰোঁ। ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব, আৰু ভাল লাগিলে লাইক শ্বেয়াৰ কৰিব। আৰু এতিয়া মই শুৱাই ল'ম ল'ৰাটোক। ব'লা শুবা ব'লা। তো গাইজ, মই উঠিলোঁ শুই, আৰু আমাৰ ল'ৰাটো গ'ল, বাপেক আহিলে, বাপেকৰ লগত দোকানলৈ গৈছে। তো এতিয়া মই আছোঁ ঘৰত অকলে, আৰু মই এতিয়া কৰিম কাম মানে কি আৰু কাপোৰ জাপিবলৈ আছে, কেইটামান কাপোৰ জাপিম। তাৰপিছতে হাজবেণ্ড আহিলে চাহ তাহ খাব লাগিব, আৰু সকামলৈ যাবলৈ আছে। তো আজিলৈ ইমানে। ধন্যবাদ, নমস্কাৰ, গুড নাইট, বাই।